খবৰ এই মুহূৰ্তত লৈ আহিছো। আপুনি যদি উদ্যোগী, আপুনি যদি ব্যৱসায় কৰিব বিচাৰিছে, আপোনাৰ হাতত ধন নাই, তেনেহলে চৰকাৰে দিব আপোনাক ধন। অসম চৰকাৰৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অভিযানৰ জৰিয়তে ইতিমধ্যে বহু যুৱক-যুৱতী, উদ্যোগী যুৱক-যুৱতীয়ে লাভ কৰিছে ধন। প্ৰথম কিস্তিৰ ধন মুকলাই দিয়াৰ পাছত দ্বিতীয় কিস্তিৰ ধনো মুকলাই দিয়া হৈছে বুলি এই মুহূৰ্তত বিগ আপডেট আমি লাভ কৰিছো। আৰু সমান্তৰালকৈ নতুনকৈ যিসকলে আবেদন কৰিব বিচাৰিছে তেওঁলোকৰ বাবেও এটা ভাল খবৰ যে আপুনি এতিয়া আবেদন কৰিব পাৰিব এই ধনৰ বাবে। 2 লাখৰ পৰা 4 লাখ টকা সকলোৱে পাব, কিন্তু আপোনাৰ যদি অভিযান্ত্ৰিক ডিগ্ৰী আছে তেনেহলে 5 লাখ টকা লাভ কৰিব চৰকাৰৰ পৰা। সবিস্তাৰে এই মুহূৰ্তত আমি জানিব বিচাৰিছো এটা ভাল খবৰ উদ্যোগী যুৱক-যুৱতীসকলৰ বাবে। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ দ্বিতীয় কিস্তিৰ ধন মুকলি কৰা হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে। এই সন্দৰ্ভত ৰাজ্যৰ 25,000 যুৱ উদ্যোগীৰ বাবে 66 কোটি টকা মুকলি কৰিছে ৰাজ্য চৰকাৰে। নিশ্চিতভাৱে এটা ভাল খবৰ আমি জনাই আছো। আপুনিও লাভ কৰিব এই ধন, কোনো ধৰণৰ শ্ৰেণীৰ কথা নাই, আপুনি এই ধন লাভ কৰিব পাৰিব যদিহে আপুনি আবেদন কৰে। আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব লাগিব। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ বাবে আবেদন আপুনি সম্পূৰ্ণ কৰক অনলাইনৰ জৰিয়তে। অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। 18 নৱেম্বৰলৈকে পৰ্টেলত কৰিব পাৰিব আবেদন। অৰ্থাৎ আপোনাৰ হাতত বহুত বেছি দিন নাই, আপোনাৰ হাতত মাত্ৰ 9 দিন সময় আছে। আবেদন কৰক। বাছনিভুক্ত হ'লেই আপুনি লাভ কৰিব 2 লাখ আৰু 5 লাখ টকা। 2 লাখৰ পৰা 4 লাখ টকা সকলোৱে পাব আৰু অভিযান্ত্ৰিক ডিগ্ৰী থাকিলে পাব 5 লাখ টকা। 28 বছৰৰ পৰা 45 বয়সৰ যিসকল ব্যক্তি আছে তেওঁলোকে আবেদন কৰিব পাৰিব। কোন বিশেষ নটিছ আছে, নটিছখন এই মুহূৰ্তত আমি দেখুৱাই ল'ব বিচাৰিম। নিৰ্বাচিত উদ্যোগীলৈ 2 লাখ 5 লাখ টকাৰ আৰ্থিক অনুদানৰ আঁচনি। এই আঁচনি ইতিমধ্যে আৰম্ভ হৈ গৈছে, সকলোৱে জানে। 30 ছেপ্টেম্বৰ 2024 তাৰিখে ৰাজ্যৰ 25,000ৰো অধিক উদ্যোগীৰ প্ৰতিগৰাকীৰ একাউণ্টত 75,000 টকাকৈ প্ৰথম কিস্তি আদায় দিয়াৰ পাছত এতিয়া দ্বিতীয় কিস্তিৰ ধন মুকলিৰ প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। 9 নৱেম্বৰ 2024 পৰা প্ৰত্যক্ষ লাভালাভ স্থানান্তৰ প্ৰক্ৰিয়াৰ জৰিয়তে এই দ্বিতীয় কিস্তিৰ ধন মুকলিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে। ইতিমধ্যে মুকলি কৰা দ্বিতীয় কিস্তিৰ ধনৰাশি তেওঁলোকে উল্লেখ কৰিছে 66 কোটি টকা। নিশ্চিতভাৱে সকলোৰে বাবে এটা ভাল খবৰ। 66 কোটি টকা দ্বিতীয় কিস্তিৰ বাবে মুকলি কৰিছে ৰাজ্য চৰকাৰে। আৰু সাধাৰণ অৰ্হতা থকা উদ্যোগীক প্ৰদান কৰিবলগীয়া দ্বিতীয় কিস্তি হৈছে 25,000 টকা। প্ৰথমে যিহেতু 75,000 টকা দিলে আৰু দ্বিতীয় কিস্তি এতিয়া 25,000কৈ সকলোৰে একাউণ্টত দিয়া হ'ব। আৰু ব্যক্তিগত অৰ্হতা থকা উদ্যোগীক প্ৰদান কৰিবলগীয়া দ্বিতীয় কিস্তিটো এনেকুৱা, যিসকল ব্যক্তিগত অৰ্হতা আছে উদ্যোগীক যিসকল আছে তেওঁলোকক দিব 1,75,000 টকা। প্ৰথমে কিমান দিছিল? 75,000 আৰু এতিয়া দ্বিতীয় কিস্তিত 1,75,000 টকা দিয়া হ'ব। আৰু সাধাৰণ অৰ্হতা থকা সকলে পাব মাত্ৰ 25,000 টকা। মুঠৰ ওপৰত দ্বিতীয় কিস্তিৰ বাবে এই 66 কোটি টকা দিয়া হৈছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ জৰিয়তে আপুনি যদি এতিয়াও আবেদন কৰা নাই, আপোনাৰ সময় আছে। 18 নৱেম্বৰৰ ভিতৰত আবেদন কৰক। অগণন উজ্জ্বল থকা সুপুৰুষ আৰু আশাভৰা দৃষ্টিৰ গাভৰুৰ মুখ। নতুন সমাজ, এয়া নতুন পুৰুষৰ অসমীক গঢ়িব আত্মনিৰ্ভৰ। এয়া হৈছে আত্মনিৰ্ভৰ অসম অভিযানৰ শ্লোগান। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত দ্বিতীয় কিস্তিৰ 66 কোটি টকা মুকলি কৰা হৈছে, ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ যোগেদি অসমত নিবনুৱা সমস্যা হ্ৰাস কৰাৰ উপৰি উদ্যোগীকৰণৰ এক বাতাবৰণ সৃষ্টি কৰিবলৈ চেষ্টা কৰা হৈছে। এই আঁচনিখনৰ দ্বাৰা নৱপ্ৰজন্মক নিজৰ ভৰিত থিয় হ'ব পৰাকৈ আৰ্থিক অনুদান, প্ৰশিক্ষণ আৰু বিপণনৰ সুবিধা প্ৰদান কৰা হ'ব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী অসম ঘোষণা কৰিছে তেওঁ। আৰু মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান নিৰ্বাচিত উদ্যোগীলৈ 2 লাখ 5 লাখ টকাৰ আৰ্থিক অনুদানৰ আঁচনি। 2 লাখৰ পৰা 4 লাখ টকা পাব যিসকল লোক আছে তেওঁলোকে ব্যৱসায় যদি কৰিব বিচাৰিছে। ডিগ্ৰীধাৰী লোকসকলেও 4 লাখ টকা পৰ্যন্ত পাব, কিন্তু যিসকলে মেট্ৰিক পাছ কৰিছে বা মেট্ৰিক পাছো কৰা নাই তেওঁলোকে মাত্ৰ 2 লাখ টকা পাব। আৰু অভিযান্ত্ৰিক ডিগ্ৰী থকা সকলে পাব 5 লাখকৈ টকা। নিশ্চিতভাৱে এটা ভাল খবৰ এই মুহূৰ্তত আমি জনাই আছো। ৰাজ্যৰ 25,000 যুৱক যুৱতীলৈ 66 কোটি টকা দ্বিতীয় কিস্তিৰ ধন মুকলাই দিলে ৰাজ্য চৰকাৰে।